তেতিয়া কি হয় আমি কুচকুচ হতাহে দিনৰ মানুহ ন কলেজলৈ গৈ কোনোবা ৰাহুলক বিচাৰিবলৈ মন যায় কাৰোবাৰ মাজত কোনোবা ৰাহুল আছে নেকি নমস্কাৰ আপোনালোকে চাই আছে ময়ূৰ মিক্স আছামিজ আৰু মোৰ সৈতে বহি আছে জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱা বাইদেউ নমস্কাৰ নমস্কাৰ ময়ূৰ নমস্কাৰ সকলোকে আৰু এইটো হ'ল লাভ ষ্টৰী যেহেতু মানুহক প্ৰেম লাগিব ন লাগিবই আমাৰ চিতাখন জ্বলাৰ আগমুহূৰ্তলৈ আমাৰ প্ৰেম লাগিব লাগিব আৰু প্ৰথমতে আপোনাৰ মতে প্ৰেম কি প্ৰেম কেনেকুৱা হ'ব লাগে মানে গোটেই কাহিনী জানিম বাৰু তাৰ আগতে প্ৰেম কেনেকুৱা হ'ব লাগে আপোনাৰ মতে প্ৰেম কেনেকুৱা হ'ব লাগে প্ৰেমৰ নিচিনা হ'ব লাগে প্ৰেমৰ নিচিনা হ'ব লাগে প্ৰেমৰ নিচিনা হ'ব লাগে প্ৰেম নিজে মানে এনেকুৱা এটা বিশাল শব্দ যিটো মানে সঠিক একো বিশ্লেষণ নাই প্ৰেম বহুত ধৰণৰ প্ৰেম থাকে সেয়া আৰু মুঠতে প্ৰেম এটা অনুভূতি আৰু অনুভৱ সংজ্ঞা বুলি ক'লে আপুনি কি ক'ব প্ৰেমক যদি আপোনাক এটা বাক্যত প্ৰেম বুলি ক'বলৈ আপুনি কি বুলি ক'ব প্ৰেম এটা ভাল লগা অনুভূতি ঠিক আছে প্ৰেমটো হ'বই মানুহৰতো প্ৰেম নহ'লে মানুহে নহ'ব ন প্ৰেমটো হৈছে প্ৰথম প্ৰেম কেতিয়া আৰু কাৰ লগত প্ৰথম প্ৰেম দ্বিতীয় প্ৰেম বুলি নাই আৰু একেতে নেকি BSF এইটো এনে কৈছে স্কুলত মানে চোৱা হোৱা নাছিল নহয় তেনেকুৱা একো নাছিলে মোৰ এনে খন্তেকীয়া আছিল চাগে ন এনে ভাল লগা খন্তেকীয়া ভাল লগাব মনতে নাইকিয়া কলেজত আছিলে এনেই আৰু গৈয়ে যে প্ৰথম কলেজলৈ গৈয়ে যে তেতিয়া কি হয় আমি কুচকুচ হতাহে দিনৰ মানুহ ন কলেজলৈ গৈ কোনোবা ৰাহুলক বিচাৰিবলৈ মন যায় কাৰোবাৰ মাজত কোনোবা ৰাহুল আছে নেকি সেই ধৰণৰ এনেই থাকে আৰু কিন্তু তেনেকুৱা কাকো কোৱা মেলা বা এই ধৰণৰ নহ'ল মোক কৈছে মই একচেপ্ট কৰিব পৰাকৈ সেই সময়ত মানে এনেই ভাল লগাটো থাকিলে ভাল নিচিনা লাগে আৰু মানে কৰা নাছিলোঁ মানে ডাইৰেক্টলি নাছিলে আৰু যে ডাইৰেক্টলি নাছিলে এনেই মানে চকুৰে চাই ভাল লাগে ভাল লাগে দেই এইটো টাইপ ভাল ছোৱালী আছিলে পঢ়াত চাগে ভাল আছিলে নাই তেনেকুৱা পঢ়াত মানে নহয় মই আগৰ পৰাই এই মানে সমাজ সেৱা কালচাৰেল লাইনতে জড়িত তাৰপৰা স্কুলত বা হেৰিত এই কিবা সৰস্বতী পূজা পাতিলে শংকৰদেৱৰ তিথি পাতিলে এইবোৰ এৰেঞ্জ কৰিব লাগে তাৰপিছতে আমাৰ ফ্ৰেছাৰ্ছ পাতিলে ফ্ৰেছাৰ্ছত কোন ছিংগাৰ আহিব কি এৰেঞ্জমেণ্ট কোনে কি গাব সেইবোৰৰ ঠাণ্ডাই বেলেগ একো মানে তাৰ মাজতে সেইবোৰ মই কৰি থাকোঁতে মোৰ পিছত ধেৰ বোলে ছোৱালীজনী বহুত তেনেকুৱা ন কিন্তু সেইটোৱে ভাল লাগে যে মোক ভাল লগা কোনোবা আছে কিন্তু মই সেইটো একচেপ্ট নকৰিলোঁ কেতিয়াও নাই তেনেকুৱা মানে মনলৈ নাহে কাৰোবাৰ লগত তেতিয়াই কলেজত পঢ়ি থাকোঁতে স্কুলত পঢ়ি থাকোঁতে সেইটো মানে মোৰ মনত আছিলে হেৰি যে এতিয়াই এই ধৰণৰ কোনো ৰিলেশ্যনত সোমোৱাটো ভাল কথা নহয় মানে নিজৰ কামত আগবাঢ়িবলৈ অকণমান যেন বাধা পাম মোৰ নিজৰ মনৰ কথা সেইটো দেই বেলেগৰ কথা নহয় তেনেকুৱাকৈ কাৰোবাক ভাল পালেও যে আগবাঢ়িব নোৱাৰিব তেনেকুৱা কোনো কথা নহয় মই এতিয়া 2008 চনৰ পৰাই মই সঞ্জীৱৰ লগত চিনাকি তেতিয়াৰ পৰা কি মই কাম কৰি থকা নাই নেকি কিন্তু যাৰ লগত যেতিয়াৰ পৰা আচলতে মিল থাকে তেনেকুৱা তাৰ অকণমান ষ্ট্ৰিক্ট আছিলে ষ্ট্ৰিক্ট নথকাও নহয় দাদা আছিলে হেৰি তাৰপিছতে সেই তেনেকৈ আৰু এই মানে ঘৰৰ কথা ভাবি মাহঁতে কি ভাবিব দেউতাহঁতে কি ভাবিব দাদাই মাৰিব এইটো টাইপ মানে এটা মনত অনবৰত থাকে ন সৰুৰে পৰা সেইকাৰণে এইবিলাকৰ পৰা আঁতৰিয়ে থকা হৈছিলে 2008 মানে ভিনদেউক লগ পাইছিলে 2008 মানে তেতিয়া ধৰা ডিগ্ৰী চিগ্ৰী কমপ্লিট হৈছে 2007 তেতিয়া মানে এনেকুৱা লাগে মই এতিয়া মেচিয়ৰ এতিয়া মই নিজে নিজৰ ডিচিশ্যন ল'ব পাৰোঁ চিন্তা এটা গুচি গৈছে নিজে নিজৰ ডিচিশ্যন ল'ব পাৰোঁ মই এতিয়া এক্টিঙৰ জগতত ভৰি দিছোঁ মই মোৰ এতিয়া নিজৰ ডিচিশ্যন তাৰপিছত মই নিজৰ লাইফৰ ডিচিশ্যন ল'ব পাৰিম নিজে তেতিয়া কোনোবাই সোধোতে তেতিয়া মই আগবাঢ়িছোঁ আৰু ক'ত লগ পোৱা হৈছিল যদি অকণমান জনাই দিয়ে ভাল লাগিব সেয়াও আমি নাটকৰ যোগেদি অভিনয়ৰ যোগেদি লগ হৈছোঁ আমি কলিয়াবৰৰ চিত্ৰলেখা নাট্য সমাজ বুলি হাটবৰত এটা আছে অডিটৰিয়াম তাতে তেওঁলোকে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ হেৰি হৈছিলে মানে NSDৰ 45দিনীয়া ৱৰ্কশ্বপ হৈছিলে আমি তেতিয়া আকৌ মানে সেই খুব ৰেচিডেঞ্চিয়েল ৱৰ্কশ্বপবোৰ হয় অসমৰ বহুত জেগাৰ পৰা বহুত ল'ৰা ছোৱালী আহে তাৰপিছত তেতিয়াই ইয়াৰ সঞ্জীৱৰ ঘৰ আছিলে গোলাঘাটত মোৰ ঘৰ নগাঁৱত এনেকৈ বহুত ঠাইৰ পৰা আহিছিলে তেতিয়াই লগ পোৱা আৰু একেলগে নাটক কৰা এনে কোনে প্ৰপ'জ কোনে কৰিছিল আপুনি নে ভিনদেউ কৰিছিলে এনে কেনেকৈ বস্তুটো আহিল যে ভাল লাগিছিল কি ভাল লাগিছিল এনেকৈ যদি অকণমান জনাই দিয়ে ভাল লাগিব
জানুৰে কি বা ভাল লাগিছিলে কি জানো প্ৰপ'জ কৰিছিলে ডাইৰেক্ট তাৰমানে একেলগে নাটক চাটক কৰি আছিলোতো তাৰ মাজতে ভাল লাগি যায় ন যেনেকে তেতিয়া আমি একেলগে 45 দিন একেলগে আছো ৰাতিপুৱা আমি 6টা বজাৰ পৰা মানে যোগাসনৰ ক্লাছ কৰাৰ পৰা ৰাতি একদম 10টা 11টালৈকে ৰিহাৰ্চেল কৰালৈকে একেলগে থাকো একেলগে মানে গোটেই টিমটো থাকো তাৰ মাজতে সেয়া কোনোবা কাৰোবাক ভাল লাগি যায় মানে প্ৰেমত সফল সমাপ্তি হৈছে বাইদেউ সফল সমাপ্তি হৈছে 2015 চনত 18 পৰা 15 লৈকে একদম পবিত্ৰ প্ৰেম তেনেকুৱাই আৰু আছো আৰু মানে ঘৰৰ পৰা সমৰ্থন আছিলে যেহেতু আছিলে ঘৰৰ পৰা সমৰ্থন আছিলে মানে তেতিয়াৰ পৰা আমি এটা আৰু 45 দিন একেলগে থাকিলে কি গোটেই ফ্ৰেণ্ড চাৰ্কেলটো এতিয়াও আমাৰ ভাল গোটেইখিনিৰে এতিয়াও ভাল চবৰে মানে আচলতে মানে ভাল পোৱাতকৈ কি ভাল বন্ধু আৰু ভাল বন্ধু হোৱাৰ পিছত ভাল পোৱা হ'ল তাৰপিছতে এতিয়া স্বামী তেনেকুৱা তেনেকৈ বহুত হেৰি তেতিয়াৰ পৰা অহা যোৱাটো চলি আছিলে ঘৰলৈ ঘৰৰ লগত সমৰ্থন আছিলে তেতিয়াৰ পৰা ঘৰত ডাইৰেক্টলি কৰিছিলে দেৰিকৈ কৈছিলে ঘৰত নে লগে লগে মই কিন্তু দেৰিকৈহে কৈছোঁ তাৰমানে মই মোৰ ফালৰ পৰা তেতিয়াও একচেপ্ট মানে কি আৰু মানে বিয়া হ'ম জানো আকৌ ৰাস্তাত মাজত বা কি ঘটে কি নঘটে তাৰপিছত তেতিয়া 2012-13 মানত মই মাহঁতক কৈছোঁ যে সঞ্জীৱলৈকে বিয়া হ'ম এনেকৈ কৈছোঁ ঘৰৰ পৰা সমৰ্থন জনাইছে তেওঁলোকে ভাবিয়া আছিলে দিব পৰা যায় বুলি যেহেতু ইমান বছৰীয়া প্ৰেম কৰিছে যথেষ্ট মানে খতৰাৰ সন্মুখীন হৈছে ভাল বেয়া মুহূৰ্ত বহুতেই কয় যে প্ৰেম কিছুমান ধ্বংস কিছুমান সৃষ্টিৰ কাৰণ হয় আপুনি প্ৰেমক কিহৰ কাৰণ মই সৃষ্টিৰ কাৰণ বুলিয়ে ভাবিছোঁ সৃষ্টিৰ কথা মানে আমি যেতিয়াৰ পৰা একেলগে হৈছোঁ আমি একেলগে কাম কৰিছোঁ একেলগে অভিনয় কৰিছোঁ আমি তেওঁ এক্টিং কৰে ময়ো এক্টিং কৰোঁ আমাৰ মানে দুইটাৰ সমৰ্থনত আমি দুইজনে আগবাঢ়ি গৈছোঁ তেওঁ এতিয়া এখন কলেজৰ মানে প্ৰফেচাৰ আৰু ময়ো এটা এইটো লাইনতে মানে এষ্টাব্লিছ হৈছোঁ বুলি মই ভবা নাই কিন্তু মই মানুহে মোক চিনি পাইছে সেইটো এটা ছেটিছফেকশ্যন আছে আমি দুইজনৰ সমৰ্থনতে কিন্তু আগবাঢ়ি গৈছোঁ সেইকাৰণে আমাৰ ক্ষেত্ৰত প্ৰেমটোক মই সৃষ্টিৰ কাৰণ বুলি ভাবিছোঁ সৃষ্টিৰ কাৰণ ভাবিছে আৰু কিছুমানটো প্ৰেমত ঠোকা খাই যায় বা ধ্বংসও হৈ যায় কিছুমান ন সেইবিলাক আপুনি কেনেকুৱা মন্তব্য দিয়ে কিছুমানে প্ৰেমত কাৰণে নিজৰ জীৱন ত্যাগ কৰি দিয়ে আপুনি কি মন্তব্য দিব তেনেকুৱাবিলাকৰ কাৰণে তাৰমানে কেতিয়াবা কি হয় কাৰোবাৰ নিমিলে আচলতে খুব ভাল পায় কিন্তু পৰিয়ালৰ ক্ষেত্ৰত বা নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত কেতিয়াবা নিমিলে কাৰোবাৰ মতামত নিমিলে যদিও মানে ভাবে যে আমি দুয়ে ইজনে সিজনক নহ'লে জীয়াই থাকিব নোৱাৰোঁ তথাপি কিছুমান আদৰ্শ বা আদৰ্শগত কাৰণ থাকে বা কিবা বিভিন্ন কাৰণ থাকে চবৰে মনৰ কথাটো বেলেগ সেইবিলাকত নিমিলে সেইটোতে তুমি কাকো দুখো দিব নোৱাৰা কিন্তু মানে কাকো দুখো দিব নোৱাৰা কেতিয়াবা তেওঁলোকৰ নিজৰ ব্যক্তিগত কাৰণ থাকে ন কেতিয়াবা আকৌ এনেকৈ আমাৰ নিজৰ চিনাকি মানুহৰ ভিতৰতে কেতিয়াবা এনেকুৱা দেখোঁ যে এনেকুৱা মানে কোৱাও যায় যে ইয়াৰ ভুলৰ কাৰণেহে কিন্তু এইটো হ'ল বা আমুকটো আজিকালি বহুত কথা থাকে সেইকাৰণে আৰু এতিয়া আৰু চব আজিকালি প্ৰেক্টিকেল মানে চবেই নিজে নিজৰ ভৰিত থিয় হ'বলৈ বিচাৰে সেইকাৰণে আজিকালি আচলতে সেই ব্ৰেকআপ বোলা বস্তুটো আজিকালি বেছি হয় সেয়াই মানে কোনো কাকো ইগ'টো বেছি হৈ গৈছে কোনো সৰু নহয় কোনো সৰু হ'বলৈ নিবিচাৰে কিন্তু এই অকণমান এডজাষ্টমেণ্টটো আচলতে দৰকাৰ হয়ো এটা ৰিলেশ্যনশ্বিপত আৰু কেতিয়াবা দুইজনক আচলতে মনেৰেও সমৰ্থন কৰিব লাগিব আৰু প্ৰেক্টিকেল হয় যদিও কিছুমান কথা হজম কৰিব পাৰিব লাগিব তেতিয়াহে কিন্তু ছাকচেছ হয় এনে আপোনাৰ কেনেকুৱা ধৰণৰ ল'ৰা আপোনাক ভাল লাগে আপোনাৰ ল'ৰাজন কেনেকুৱা ধৰণৰ হ'ব লাগে আৰু গুণ বা এতিয়া বিয়াই হ'লো দেখোন থাকে ন কিছুমান বিয়া হ'লেও থাকে যে এনেকুৱা ল'ৰাটো এনেকুৱা হ'লে ভাল লাগে আৰু বিয়া হ'লেও প্ৰেম থাকিব পাৰে বিয়া হ'লেও প্ৰেম থাকিব এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ নেকি সেইটো আছে মই বোলো ন এক্সট্ৰা নেকি তুমি কৈছা দেখোন আমি চিতাত উঠা সময়লৈকে আমাক প্ৰেম লাগিব প্ৰেমটো সদায় থাকিব প্ৰেম নাথাকিলে কেনেকেনো আৰু সেইটোতো কথা প্ৰেম নহ'লে কেনেকৈ আমি আগবাঢ়ি যাম এতিয়াতো আমাৰ ছোৱালী এজনীও আছে তো আমি সেই প্ৰেমটো যদি আমাৰ মানে নাথাকে তেনেহ'লে আমি সেই ছোৱালীজনীকো আকৌ লগত আমাক লৈ যাব লাগিব সেইটোৱে কথা ল'ৰা ভাল লাগে ফ্ৰী হ'ব লাগে তাৰপিছতে কি হয় বৰ বেছি মানে কি হয় তোমাৰ কাৰোবাৰ বেলেগৰ ডিচিশ্যনক একচেপ্ট সন্মান জনাব পৰা ল'ৰা হ'ব লাগে বাছ সেইটোৱে কথা ধুনীয়া হ'ব লাগিব বুলি কোনো কথা নাই কাৰণ ধুনীয়াটো ডেচিং ল'ৰাটো এনেও ভাল লাগে যদি ডেচিঙৰ লগতে যদি পজিটিভিটি বহুত থাকে পজিটিভ হ'ব লাগে মানে চিন্তাবোৰ পজিটিভ হ'ব লাগে তেনেকুৱা ল'ৰা ভাল লাগে খুব সুন্দৰ আৰু এজন অচিনাকি ল'ৰা আহিলে প্ৰথমতে কোনটো বস্তু মানে নটিচ কৰা যায় ল'ৰাজনৰ অচিনাকি মানুহ এজন আহিলে বা কোনোবা কোনটো বস্তু মানে নটিচ কৰা যায় ফাৰ্ষ্ট
বেলেগে বেলেগ কৰে মই সদায় কৰোঁ যে মানে যেনেকৈ ধৰা নিজকে প্ৰেজেণ্ট কৰে মানে হাই হেল্ল' ভইচটো আৰু স্মাৰ্টনেছটো বঢ়িয়া জানি ভাল লাগিলে প্ৰেম কাহিনী জানিলোঁ আপোনালোকেও জানিলে গতিকে যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰিব আৰু কি মানে অহা কথাখিনি কৈছোঁ সেয়া আৰু ভাল লাগিল আৰু এইটো খণ্ড শেষত কিবা ক'ব বিচাৰিব এটা গীত গাই দিব নেকি যেতিয়া আপুনি গীত গাইছিলে যদি অলপমান গাই গুণগুণানি ভাল লাগিব মনলৈ অহা কিবা গান আছে নেকি মনলৈ অহা আৰু গীতটোৰ জৰিয়তে আমি মানে ভিডিঅ'টো শেষ কৰিম তাৰমানে গীতটোৰ জৰিয়তে এটা স্পেচিয়েল এণ্ডিং হ'ব লাগে মই বিহু সময় বিহু যোজনা দুটা লাইনকে গাই দিওঁ বঢ়িয়া এই চতে গৈ গৈ বহাগে পালেহি ঐ ফুলিলে ভেবেলি ঐ লতা এই কৈ থাকো মানে উৰকে নপৰে ঐ এই আমাৰে বিহুৰে কথা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা